পৰি পোনপ্ৰথমে ক'ব খুজিছোঁ যে যিটো চৰ্চা অধিক চলিছে দুইটা দল একত্ৰিত হোৱাৰ ক্ষেত্ৰত ফৰ্মুলা কি হ'ব UPPL হওক বা BPF হওক এই দুইটা দলে যিহেতু দীৰ্ঘদিনীয়া যি তেওঁলোকৰ শত্ৰুতা সেই শত্ৰুতা পৰিহাৰ কৰি তেওঁলোক একত্ৰিত নহয় পোনপ্ৰথমে ক'ব খুজিছোঁ যে তেওঁলোকে আসন বুজাবুজিৰ দিশে অগ্ৰসৰ হৈছে আমি যিমান দূৰ এতিয়ালৈকে গম পাইছোঁ বা আমাৰ হাতলৈ যিসমূহ তথ্য শেহতীয়াকৈ আহিছে তাত এটা কথা স্পষ্ট হৈছে যে আসন বুজাবুজিৰ কথাটো প্ৰায় চূড়ান্ত হোৱাৰ দিশে গৈছে আৰু এই ক্ষেত্ৰত কেনেধৰণৰ ৰণনীতি তেওঁলোকে ল'ব তাক লৈহে এই মুহূৰ্তত অধিক চৰ্চা চলিছে ইতিমধ্যে কি ধৰণৰ ফৰ্মুলা হ'ব সেয়া আমি দৰ্শকসকলক তাক উমান দিয়াৰ কাৰণে বা আভাস দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ সকলোৱে জানে BTCত বা বৰ্তমানৰ কাউন্সিলখনত 40খন আসন আছে আৰু এই 40খন আসনৰ 30খন আসনেই যিসকল অনুসূচিত জনজাতি তেওঁলোকৰ কাৰণে সংৰক্ষিত অৰ্থাৎ এই 15খনকৈ আসন দুইটা দলৰ মাজত ভগাই লোৱাৰ সম্ভাৱনা আছে আৰু এই 15খনকৈ আসনত তেওঁলোকৰ যিকেইটা সমষ্টি হ'ব 30টা সমষ্টিত এজনকৈহে প্ৰাৰ্থী থাকিব সেয়া হয়তো BPFৰ প্ৰাৰ্থী হ'ব অন্যথা UPPLৰ প্ৰাৰ্থী হ'ব আৰু যিহেতু 21খন আসনহে লাগে যিহেতু BTCত চৰকাৰ গঠনৰ কাৰণে তেনে ক্ষেত্ৰত যদিহে তেওঁলোকৰ দুইটা দল সফল হয় যদি দুই চাৰিটা সিটত বিফলো হয় কিন্তু 21খন আসনৰ যি ইপ্সিত লক্ষ্য তাত উপনীত হ'ব পাৰিব ইয়াৰ পাছতে আহি পৰিলে দ্বিতীয় কথাটো বাকি থকা যি 10খন আসন আছে সেই 10খন আসনত যদি আপুনি চাই তেনেহলে অজনজাতীয় লোকসকলৰ বাবে 5খন আসন সংৰক্ষিত আৰু মুকলি আসন অৰ্থাৎ অসংৰক্ষিত আসন আছে 5খন সেই 10খন আসনত কোনে কিমান সংখ্যক আসন বেছি পাব আৰু সেই 10খন আসনত কিন্তু দুইটা দলে এই মুহূৰ্তলৈকে যি আলোচনা চলিছে বা আমাৰ হাতত যি তথ্য আহি পৰিছে সেই দুইখন আসনতে কিন্তু UPPL হওক বা BPF হওক তেওঁলোকৰ উভয় দলৰ প্ৰাৰ্থী থাকিব অৰ্থাৎ দুইটা দলে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এনে কৰিবলৈ লোৱাৰ কাৰণ কি সেই কথাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণ দুইটা দলৰ ভিতৰত CM পদবীটোৰ কথা আহিব মুখ্য কাৰ্যবাহী পদবী কোনে লাভ কৰিব সেই কথাও পৰৱৰ্তী সময়ত অৱধাৰিতভাৱে আহিব আৰু তেনে ক্ষেত্ৰত এই বাকি 10খন আসনৰ ভিতৰত যোনটো দলে আটাইতকৈ অধিক আসন লাভ কৰিব সেইটো দলে CM পদৰ নিশ্চয় দাবিদাৰ হৈ পৰিব কিন্তু আপুনি যেটো কথা উল্লেখ কৰিছে এই গুটেই ফৰ্মুলাটোৰ ক্ষেত্ৰত কিন্তু এটা বস্তু আমি ভালদৰে অনুধাৱন কৰিব লাগিব এটা বস্তু আমি দেখিছো যে বিজেপিও হাত সাৱতি বহি নাথাকিব এবাৰ এটা কথা তেওঁলোকে ইতিমধ্যে স্পষ্ট কৰিছে যে অকলশৰীয়াকৈ বিজেপি দলে BTCৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু যেহেতু তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বান ইতিমধ্যে দুইটা দল একত্ৰিত হোৱাৰ পাছত UPPL আৰু BPF একত্ৰিত হোৱাৰ পাছত বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান নিশ্চয় থাকিব আৰু বিজেপিৰ ৰণনীতি কি ধৰণৰ হ'ব আৰু যদিহে আপুনি চাই নতুনকৈ শেহতীয়াকৈ 19খনকৈ গাঁও অন্তৰ্ভুক্ত কৰা হৈছে BTCত আৰু যি ধৰণৰ প্ৰতিশ্ৰুতি BTRৰ যিখন চুক্তি হৈছিল শেহতীয়াকৈ UPPL দল বা যেহেতু তাৰ লগত আমি অন্যান্য দল সংগঠন দেখিছিলোঁ তাত এটা কথা কোৱা হৈছে যে 60খন পৰ্যন্ত BTRৰ আসন 40খনৰ পৰা বৃদ্ধি হোৱাৰ সম্ভাৱনা আছে গতিকে 2025 চনৰ হয়তো এপ্ৰিল মাহৰ ভিতৰত BTCৰ নিৰ্বাচন হ'ব তাৰ আগমুহূৰ্তত যদিহে আসনৰ সংখ্যা বৃদ্ধি হয় তেনেহলে বৰ্তমানলৈকে যি BPF আৰু UPPLৰ যেটো ফৰ্মুলা এই মুহূৰ্তলৈকে ইতিবাচক দিশত অগ্ৰসৰ হৈছে সেয়া কিন্তু হয়তো পৰিৱৰ্তন হোৱাৰ দিশলৈ যাব পাৰে কিন্তু এই মুহূৰ্তলৈকে যেটো ফৰ্মুলাৰ কথা আমি প্ৰথমবাৰৰ কাৰণে এই মুহূৰ্তত প্ৰকাশ কৰিছো যে 15খনকৈ আসনত দুইটা দলে তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা আৰু এটা কথা যেহেতু এটা কথা ওলাইছিল যে দুইটা দল একত্ৰিত হ'ব নেকি ইতিমধ্যে তেওঁলোকৰ একাংশ শীৰ্ষ নেতা বিশেষকৈ ৰবিৰাম নাৰ্জাৰীয়ে স্পষ্ট কৰি দিছে যে কোনো কাৰণতে দুইটা দল একত্ৰিত নহয় তেওঁলোকে কৈছে BPFৰ যি নাঙলৰ প্ৰতীক চিহ্ন সেই নাঙলৰ প্ৰতীক চিহ্নতে তেওঁলোকে খেলিব আৰু UPPL তেওঁলোকৰ ট্ৰেক্টৰৰ যি প্ৰতীক চিহ্ন সেই প্ৰতীক চিহ্নতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব অৰ্থাৎ এবাৰ ট্ৰেক্টৰ আৰু নাঙল দুইটা সজুলিয়ে মিলি যদি আপুনি প্ৰতীকীয় অৰ্থত চাই তেনেহলে বড়োলেণ্ডৰ যি ৰাজনৈতিক কৃষিপথাৰ ৰাজনৈতিক যি পৃষ্ঠভূমি তাত দুইটা দলে একেলগে পংকজ আমি পুনৰ আপোনাৰ ওচৰলৈ যাম আমি সবিশেষ তথ্যখিনি আৰু জানিম অধিক জানিম আপোনাৰ পৰা কিন্তু ৰবিৰাম নাৰ্জাৰী লগতে গোবিন্দ বসুমতাৰীৰ এই মুহূৰ্তত মন্তব্য আহি পৰিছে এই সমগ্ৰ বিষয়টো যেটো চৰ্চা থকা পৰিলক্ষিত হৈছে দুইটা দলৰে একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথাও তেওঁলোকে উল্লেখ কৰিছিল এই ক্ষেত্ৰত তেওঁলোকে কি মন্তব্য কৰিছে আগবঢ়াই লৈছো
একত্ৰীকৰণৰ কথা একত্ৰীকৰণৰ বিষয় সেইটো নহয় একত্ৰীকৰণ বুলি কোৱাৰ লগে লগে দল দুটাৰ মাজত দল ভংগ কৰি দল ভাঙি কৰি পেলাই কোনোবা এটা দলত যোগদান কৰা কোনোবা এটা দলে কোনোবা এটা দলত সামিল হোৱা বা নতুনকৈ দল গঠন কৰা দুটা দল ভংগ কৰি পেলাই এইটোহে হ'ব একত্ৰীকৰণৰ প্ৰকৃত এটা অৰ্থ কিন্তু আমাৰ কথাটো হ'ল যে এতিয়া দল হিচাপে BPF দল যেনেকৈ আছে ঠিক তেনেকৈ থাকিব ইয়াত ভাঙি কৰাৰ কোনো কাৰণ নাই UPPL যেনেকৈ আছে সেই দলত ঠিক তেনেকৈ থাকিব ইয়াত ভাঙি কৰাৰ কোনো কথা নাই নিজৰ দলীয় পৰিচয় অস্তিত্ব পতাকা আমি বজাই ৰাখিহে 2025 চনৰ হ'বলগীয়া BTC নিৰ্বাচনত একেলগে এলায়েন্সৰ এটা নীতিৰে আসন বুজাবুজি ভাগ কৰি লোৱাৰ নীতিৰে নিৰ্বাচনত অংশগ্ৰহণ কৰিবৰ কাৰণেহে আমাৰ মাজত বিলোচনা আমি চলাই আছোঁ এই BPF কৰা হোক বা UPPL কৰা নেতাই হোক আমাৰ শীৰ্ষ নেতাৰ পৰাই আৰম্ভ কৰি নিম্ন স্তৰত থকা নেতালৈকে কৰ্মীলৈকে আমি সবেই বিচাৰিছোঁ যে এটা সময়ৰ একেলগে আন্দোলন কৰি অহা BTC সৃষ্টি কৰা এই দুটা দলত থকা নেতা কৰ্মীসকলে একগোট হৈ পেলাই অহা 2025 ইলেকশ্যনত এলায়েন্সৰ স্পিৰিটটো মেইনটেইন কৰি ইলেকশ্যন খেলিব নোৱাৰোঁ আমি খেলিব পাৰোঁ BTC ৰক্ষণাবেক্ষণৰ স্বাৰ্থত আমাৰ BTC সমাজখন ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত আমাৰ এই BTC কেন্দ্ৰিক দুটা আঞ্চলিক ৰাজনৈতিক দল BPF আৰু UPPL একগোট হৈ এলায়েন্স কৰি ইলেকশ্যন খেলিবলৈ আমাৰ কোনো অসুবিধা নাই আপত্তি নাই একমত ইয়াৰ কাৰণে এটা নীতি তৈয়াৰ কৰিছোঁ যিমান সমষ্টি আছে এই সমষ্টিবিলাক সমানে ভাগ কৰি পেলাই আমি কোনটো সমষ্টি কাৰ হাতত ৰাখি পেলাই নিৰ্বাচন কৰিম ইয়াৰ এটা আলোচনা আমাৰ মাজত চলিছে এতিয়া সমষ্টিবিলাক আমি চিনাক্ত কৰিম কোনটো সমষ্টি কাৰ হাতত আমি ৰাখিম ইয়াৰ পিছত একেলগে আমাৰ এই দুটা সংগঠনে দুটা দলে এলায়েন্সত থাকি ৰাজনীতি কৰিলে মই ভাবোঁ আমাৰ এই অঞ্চলৰ ৰাইজে যেটো বিচাৰিছে বহু দিনৰ পৰা যে দুটা দল মিলি পেলাই কাম কৰক দুটা দল একেলগে মিলি পেলাই নিৰ্বাচন খেলক এটো হল আমাৰ জনগণৰ সবৰে দাবী তেওঁলোকৰ আহ্বানৰ প্ৰতি তেখেতসকলৰ আমাৰ এই মানে যেটো দাবী বা আহ্বান তাৰ প্ৰতি সঁহাৰি সন্মান শ্ৰদ্ধা জনাই আমি আলোচনা কৰিছো আৰু ৰাইজে যেনে কি বিচাৰিছে ঠিক সেইটোকে সফল কৰিবৰ কাৰণে আমি নিষ্ঠা সহকাৰে খুব মানে যত্ন সহকাৰে আগবাঢ়িছো বিষয়টো যথেষ্ট মানে জটিল যথেষ্ট কঠিন দুই এদিনত এই একবাৰ দুইবাৰ আলোচনা কৰোতে এইটো মিলি যাব হৈ যাব সেইটো তেনেকুৱা আশা কৰাটো সেইটো ঠিক নহয় পলিটিক্সত সকলো সম্ভৱ 10-12টা ৰাজনীতিত একেলগে কাম কৰিব পাৰি ৰাজনৈতিক দল 3-4টা হ'লে যদি মনোভাৱ মিলে কোনোবা এটা ইস্যুত একেলগে কাম কৰাৰ প্ৰয়োজন যদি অনুভৱ হয় তেনেকুৱা হৈ যায় প্ৰয়োজন অনুভৱ হৈছে নিশ্চয় আমাৰ নেতাসকলে সেইকাৰণে আলোচনা কৰিছে BPFৰ লগতে এতিয়া কি হয় সেইটো পিছত সময়হে দেখা দিব সেইকাৰণে আমি আলোচনা আৰম্ভ কৰিছে আমাৰ দুইটা দলৰ নেতাসকলৰ মাজত তেওঁলোকৰ মতামত যদি মিলি যায় সেইটো একত্ৰিত হ'ব পাৰে এতিয়া নিমিলে এতিয়ালৈকে আগতীয়াকৈ কোৱাটা আলোচনা চলি আছে এতিয়ালৈকে শেষ সিদ্ধান্ত হোৱা নাই এটা একত্ৰীকৰণ হোৱা নোহোৱাটো আমাৰ দুয়োটা দলৰ নেতাসকলৰ মনোভাৱৰ ওপৰত নিৰ্ভৰ কৰিব যদি যিকোনো দুটা দল বা দুটা সংগঠন বা দুজন ব্যক্তিৰ মিলন হ'ব লাগিলে দুজনৰ মতামত মিলিব লাগিব এৰা ধৰা হ'ব লাগিব কোনোবা এটা পাতিব লাগিব কোনোবা এটা গ্ৰহণ কৰিব লাগিব আৰু সেইখিনি পৰিস্থিতি যদি কিবা হৈ যায় মিলিত এটা পইণ্টত যদি মিলিত হয় তেন্তে একত্ৰিত হ'ব এতিয়া আৰম্ভণিহে হৈছে শেষ হোৱাই নাই সেইকাৰণে মিলন হ'ব নহ'ব একত্ৰিত হ'ব নহ'ব এই কথাখিনি আগতীয়াকৈ কোৱাটো অলপ কঠিন সেইকাৰণে জাষ্ট আলোচনা আৰম্ভ কৰিছে সেইটো কণ্টিনিউ হ'ব পিছত দেখা যায় কি আৰু পংকজ আমি পুনৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিম যেহেতু দুইগৰাকীৰ আমি ইতিমধ্যে মন্তব্য শুনাইছোঁ ৰবিৰাম নাৰ্জাৰীৰ লগতে গোবিন্দ বসুমতাৰীয়ে আচলতে ৰবিৰাম নাৰ্জাৰীয়ে সেই কথা স্পষ্ট কৰি দিছে যে তেওঁ কৈছে যে আচলতে দুইটা দলে তেওঁলোকৰ প্ৰতীক চিহ্নতে নিৰ্বাচনত অৱতীৰ্ণ হ'ব আৰু একেটা কথাই গোবিন্দ বসুমতাৰীয়ে কোৱা পৰিলক্ষিত হৈছে কিন্তু বিভিন্ন প্ৰশ্ন এতিয়া উত্থাপন হৈছে দুইটা দল একত্ৰীকৰণ হ'লে কেনেধৰণৰ তেওঁলোকৰ ফৰ্মুলা হ'ব সেই কথা ইতিমধ্যে আপুনি স্পষ্ট কৰিছে আৰু যদিহে আসনৰ সংখ্যা বৃদ্ধি হয় তেনেহ'লে কিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব দুইটা দল বা সমান্তৰালকৈ আন এটা বিষয় যিহেতু নতুনকৈ গাঁও অন্তৰ্ভুক্তি সেই নতুনকৈ গাঁও অন্তৰ্ভুক্তিয়ে কেনেধৰণৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব এই দুইটা দললৈ পংকজ
চাওক ইতিমধ্যে আমি যিটো কথা কৈ আহিছোঁ যে ফৰ্মুলা কি হ'ব সেই কথাটো ইতিমধ্যে ৰবিৰাম নাৰ্জাৰীয়ে BPFৰ জ্যেষ্ঠ বিধায়কগৰাকীয়ে তাৰ স্পষ্ট ইংগিত দিছে আৰু ৰাজনীতিত যে স্থায়ী শত্ৰু অথবা মিত্ৰ নাথাকে বড়ো ৰাজনীতি আঞ্চলিকতাবাদী ৰাজনীতিৰ ধাৰাৰ দুটা পৃথক ধাৰাৰ UPPL আৰু BPF দুটা পৃথক ধাৰাৰ দল হ'লেও কিন্তু আঞ্চলিকতাবাদৰ ধাৰাটো তেওঁলোকে পুনৰবাৰ যে শক্তিশালী কৰাৰ কাৰণে মৰণপণ তেওঁলোকে ইতিমধ্যে সেই তেওঁলোকৰ লক্ষ্য স্থিৰ কৰি লৈছে সেয়া কাৰ্যত স্পষ্ট আৰু এটা কথা তেওঁ স্পষ্টভাৱে কৈছে যে এৰা ধৰাৰ প্ৰয়োজনীয়তা নিশ্চয় অৱধাৰিতভাৱে আহিব কাৰণ বৰ্তমান যিসমূহ আসনত হয়তো BPFৰ তেওঁলোকৰ সদস্য জয়ী হৈ আহিছে অথবা তেনে বহু আসন আছে য'ত অনাগত দিনত UPPLৰ আসনত BPFে দাবী কৰিব পাৰে তেনে ক্ষেত্ৰত কিন্তু তৃণমূল পৰ্যায়তে হওক বা তেওঁলোকৰ নেতা পৰ্যায়তে হওক তেওঁলোকৰ আসনৰ বুজাবুজিৰ প্ৰসংগত অহাৰ লগে লগে এৰা ধৰাৰ প্ৰয়োজন হ'ব আৰু সেই এৰা ধৰাসমূহ কিমান দূৰলৈকে সম্ভৱ হয় সেইখিনিও যথেষ্ট নিৰ্ভৰ কৰিব তেওঁলোকৰ নেতৃত্বৰ তেওঁলোকৰ কাৰ্যদক্ষতাৰ ওপৰত তেওঁলোকে কি ধৰণে তলৰ নেতাসকলক সৈমান কৰাব পাৰে তাৰ ওপৰতো নিৰ্ভৰ কৰিব এতিয়ালৈকে আনুষ্ঠানিকভাৱে প্ৰমোদ বড়োৱে হওক বা BPFৰ হাগামা ডাঙৰীয়াই তেওঁলোকে কিন্তু দুইগৰাকীকে আমি আনুষ্ঠানিক আলোচনাত মিলিত হোৱাৰ কোনো খবৰ লাভ কৰা নাই কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ যিসকল শীৰ্ষ নেতা আছে তেওঁলোকে কিন্তু বহুলানি আলোচনাত মিলিত হোৱাৰ খবৰ আমি ইতিমধ্যে লাভ কৰিছোঁ আৰু আলোচনাৰ এক ৰূপৰেখা যিটো কথা আমি তেওঁলোকৰ যি মিত্ৰতাৰ ফৰ্মুলা কি হ'ব বুলি উল্লেখ কৰিছোঁ সেইখিনি প্ৰায় স্পষ্ট হৈ গৈছে আৰু হয়তো এই ফৰ্মুলা যেতিয়া তেওঁলোকৰ এক নিৰ্দিষ্ট দিশত গতি কৰিব ইতিবাচক দিশত গতি কৰা বুলি তেওঁলোকে কৈছে তাৰ পাছতে হয়তো আনুষ্ঠানিকভাৱে তেওঁলোকৰ এই যি আসন বুজাবুজিৰ চুক্তি বুলি আমি এই মুহূৰ্তত ক'ব বিচাৰিম সেইখিনিও কিন্তু আমি কাৰ্যত পৰিণত হোৱা দেখিবলৈ পাম আৰু সেইখিনি তেওঁলোকে আগতীয়াকৈ কৰিব বিচাৰিছে এইটো কাৰণে যে তেওঁলোকৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজতো এই ক্ষেত্ৰত বুজাবুজি লাগিব অন্যথা কিন্তু তৃতীয় পক্ষৰ যদি তেওঁলোকৰ এনেধৰণৰ আসন বুজাবুজি বা একত্ৰিত হোৱাৰ প্ৰয়াসৰ পাছতো BTCত মূৰ দাঙি উঠিবলৈ সক্ষম হয় তেনে ক্ষেত্ৰত কিন্তু তেওঁলোকৰ এই আসন বুজাবুজিৰ কোনো মূল্যই হয়তো নাথাকিব গতিকে বড়ো ৰাজনীতিৰ যিটো তেওঁলোকৰ আঞ্চলিকতাবাদী ধাৰা সেইটো তেওঁলোকৰ হাততে কুক্ষিগত কৰাৰ কাৰণে যি ধৰণৰ প্ৰয়াস সেই প্ৰয়াসে অনাগত দিনত কি ৰূপ লয় সেয়া নিশ্চয় সকলোৱে জানিব বিচাৰিব কিন্তু এই গোটেই কথাখিনিত ঘটকৰ ভূমিকা কিন্তু পালন কৰিছে নিখিল বড়ো ছাত্ৰ সন্থাই তেওঁলোকে ইতিমধ্যে কথা স্পষ্টকৈ কৈছে আৰু অনাগত দিনত কি ধৰণে আলোচনা প্ৰক্ৰিয়া দুয়োটা দলৰ মাজত আগুৱাই নিব পাৰি তাৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকৰ ভূমিকা যথেষ্ট থাকিব গতিকে আমি হয়তো কিছু সময়লৈ বাট চাব লাগিব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত যিটো বৰ্তমান মুহূৰ্তত তেওঁলোকৰ মাজত আসন বুজাবুজি ফৰ্মুলাক লৈ যি ধৰণৰ আলোচনা চলি আছে সেয়াই আনুষ্ঠানিক ৰূপ কেতিয়া পাব তালৈ আমি বাট চাব লাগিব পৰি পংকজ এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ আমাক সবিশেষ তথ্যখিনি আপুনি জনালে ইতিমধ্যে আমি জনাইছোঁৱেই আচলতে এই বিষয়টোৱে যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে আৰু UPPL লগতে BPFৰ একত্ৰীকৰণৰ ফৰ্মুলা কেনেধৰণৰ হ'ব সেই চৰ্চা চলা পৰিলক্ষিত হৈছে আসন বুজাবুজিৰ দিশে তেওঁলোকে দুয়োটা দলে কেনেদৰে আগবাঢ়িব আৰু এই ক্ষেত্ৰত ৰবিৰাম নাৰ্জাৰীৰ লগতে গোবিন্দ বসুমতাৰীয়ে কেইবাটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা পৰিলক্ষিত হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ